আমি বহিছো লিচুৰ তলত এয়া পেহা আছে এইফালে পষ্টি এয়া হেই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মানে আজি মই এটা ভিডিঅ' বনাই দিম বুলি ভাবিলোঁ কাৰণ কালিৰ ভিডিঅ'টো মোৰ সম্পূৰ্ণ নহ'ল মানে আমাৰ ব্ৰৰ বাৰ্থডে তাৰ বাবে আমি কিছুমান আয়োজন কৰিছোঁ তাৰ বাবে আপোনালোকক মই দেখাই যাম ভিডিঅ'টোত কি হয় আপোনালোকে ভিডিঅ'টো চাই যাব দেই মোৰ ভিডিঅ'টো কিন্তু মই ইমান ভিডিঅ' বনাব নাজানো ট্ৰাই কৰিছোঁ আপোনালোকে ভিডিঅ'বিলাক চাই যাব ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ কি কৰোঁ কি নকৰোঁ দেখাই যাম খানা আজি কি হয় চব দেখাই যাম বলক মই এতিয়া গা পা ধুই আহিলোঁ ধুই আহি কিনে এতিয়া মই মানে এতিয়া মোৰ কামখিনি কৰিম মই আপোনালোকক কৈছোঁৱেই যে আগতে কি মানে কি বনাম বা কি কৰিম আজি ঘৰতে আছোঁ ভাবিছোঁ অলপ যিহেতু আমাৰ ভাইটিৰ বাৰ্থডে তাৰ কাৰণে অলপ পায়স বনাম তাৰে পিছতে আজি খানা আছে বনাই আছে খানাত আজি আছে হাঁহৰ মাংস মই তথাপিও ইমান ভাল নাপাওঁ তথাপিও এক্সাইটেড হৈ গৈছোঁ হাঁহৰ মাংস কিন্তু বনালে ভাল লাগে খাই অলপ কিন্তু কেতিয়াবা খাওঁ অলপ তাৰপিছতে এনেকৈ আৰু দেখাই যাম ভিডিঅ'টোত আপোনালোকে চাই যাব দেই মই এতিয়া যোগাৰখিনি কৰোঁ যিখিনি যোগাৰ মোৰ কৰিবলগীয়া আছে বনাবৰ কাৰণে মই পায়স কিন্তু ধুনীয়া বনাওঁ দেই আপোনালোকে চাব মই দেখাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব ট্ৰাই কৰিছোঁ মানে ট্ৰাই কৰা বুলি নকওঁ 3-4 4বাৰমান বনোৱা হৈ গৈছে ভাল লগা বুলি কৈছোঁ মানে বেলেগক যেতিয়া খুৱাইছিলোঁ তেতিয়া কৈছে কমপ্লিমেণ্ট দিছিলে ভাল হৈছে মানে গুণ গাইছে সেইকাৰণে মই মানে বনাই আছোঁ আৰু মোক পায়স খাই বহুতেই ভাল পাওঁ চ' যাওঁ কিটচেনলৈকে যাওঁ আৰু কি বস্তু মই সাজু কৰি ৰাখিছোঁ এইবিলাক মই আপোনাক দেখাই যাম এয়া হৈছে চাউল জহা চাউল মই ৰাতিপুৱা তিয়াই থৈছিলোঁ 6টামান বজাত তাৰপিছত এইখিনি হৈছে ইয়াতে আছে কাজু বাদাম আৰু খিচমিচ তাৰপিছতে অলপ বেছি মানুহ অলপ চাউল কম লাগে যদি কম মানুহ হয় কিন্তু অলপ বেছি মানুহ আছে ন 15-20টামান মানুহ আছে সেইবাবে এইখিনি বাহিৰে বাকীবিলাক বস্তু ইগন'ৰ কৰিব কিয়নো মই এইবিলাক ভালদৰে চাব পৰা নাই এতিয়া মই এইটো দিম এইটো জ্বলাই দিম মানে ডাঙৰ চচ নাই সেইকাৰণে এইটোতে বহাব লাগিব এনেকৈ বহাব লাগিব এইটোতে তাৰপিছতে ইয়াতে দিব লাগিব পানী মই পানী দি দিম পানী ইয়াৰ পৰা লৈ ল'ম ইয়াৰ পৰা পানী দি দিম বেছি পানী আচলতে গাখীৰেৰে বনালে বেছি ভাল হয় অকল যদি গাখীৰ নাই ন তেতিয়াহ'লে বেছি ভাল হয় খাব নোৱাৰি ন গাখীৰ হ'লে বেছি ভাল হয় এইটো গাখীৰৰ এইটো এইখিনি চাউলখিনি অলপ মই সিজাই দি দিওঁ গাখীৰত বনালে বেছি ভাল কিন্তু গাখীৰত বনালে চাউলখিনি সিজোতে বহুত টাইম লাগে সেইকাৰণে মই এনেকেই দি বনাই যাম ঢাকনি দিব নালাগে এনেকৈ অলপ সময় এইখিনি সিজাই ল'ম বাহিৰতে আছে চব বস্তু বাহিৰত পেহাই ভাত বনাই আছে দালি ভাজি ভাত আৰু হাঁহৰ মাংস লৈ যাওঁ ইয়াতে এইবিলাক থকি যি নিলে পেহা হেৰি নিয়ে নাকা এই কুয়াৰ সেইখিনি নিয়ে নাই নিয়ে একো নিয়ে নাই সেইখিনি পিছে দেখা নাই মই মানে আৰম্ভ কৰিলোঁ মই মানে থৈ কিনি আহিলোঁ মই যাব পাৰিম মন্দিৰলৈকে এইবিলাক বহুত বেয়া হৈ আছে এইবিলাক মই এতিয়া বনাই থাকিম চাই থাকিব দেই বনাই যাম তাৰপিছতে এতিয়া মই এইখিনি এনেকৈ দিব লাগিব বাৰু কিন্তু মই দেখাই যাম এখন ধুই লওঁ খাই যাম হোৱাই নাই লাহে লাহে হ'ব চব বনাব নাজানো তথাপিও ট্ৰাই কৰিছোঁ বনাইছোঁ আগতে বহুত কেইদিন বনাইছোঁ মোৰ মাতটো হয়তো ভালদৰে নুশুনিব পাৰে
লাহে লাহে কৈ আছোঁ বনাইছোঁ দেখাই যাম এইখিনি সিজি যাক অলপ চাব পাৰে যে এইখিনি উতলি আছে বহাই দিছিলোঁ ন উতলি আছে কিন্তু গাখীৰ ডাইৰেক্ট গাখীৰটো দি কিনে যদি চাউলকেইটা সিজোৱা হয় ন তেনেকৈ বনোৱা হয় তেতিয়াহ'লে বেছি সোৱাদ হয় তথাপিও মই এনেকৈ বনাইছোঁ ইমানটো গাখীৰটো ইমান মানুহৰ কাৰণে ইমানটো গাখীৰ দিব নোৱাৰি ন সেইকাৰণে এনেকৈ দিছিলোঁ কিন্তু পায়স বহুত হৈ যাব দেই বেছি পায়স হ'লেই সোৱাদ নালাগে অলপ সোৱাদ লাগে অলপমান সিজি যাওক আৰু মই জহা চাউলৰ গোন্ধটো বহুত ভাল পাওঁ বহুত ভাল পাওঁ জহা চাউলৰ যে গোন্ধ কি ধুনীয়া গোন্ধ ধুনীয়া এতিয়া মই আনিব যাই আছোঁ এতিয়া মই আনিব যাম গাখীৰ আছে গাখীৰখিনি মই ইয়াতে ল'ম মই গাখীৰখিনি মই নিজেই কৰি থাকিব লগা হৈছে এনেকৈ ধৰা মানুহ কোনো নাই মোৰ ধৰা মানুহ কোনো নাই এতিয়া মই গাখীৰখিনি ল'ম এতিয়া মই দেখাই যাম গাখীৰখিনি ল'ম বাৰু কেমেৰাটো ইমান চাব পৰা হোৱা নাই দেখা পাইছে ন ঠিক আছে বাৰু মই গাখীৰ আছে কমচে কম আধা কেজিমান চাউল আধা কেজি অলপমান কম হ'ব 250 গ্ৰামৰ অকণমান বেছি হ'ব চাউল লগতে এই 1 লিটাৰ গাখীৰ 1.5 লিটাৰ এই দুটা গাখীৰ ইয়াতে দিম গাখীৰটা কাটি লওঁ দেখাই যাম দেখা পোৱা নাই চাগে গাখীৰটো কাটি থকা কাৰণ মোবাইলটো ওপৰত আছে ন গাখীৰ কাটি আছোঁ দেখা পাইছেনে নাই বাৰু পাইছে চাগে ন মানে গাখীৰটো বনালে বেছি ভাল লাগে গাখীৰ বেছি পনীয়াটো বনাব লাগে মানে অলপ ৰৈ থাকিব লাগে দেই বনাব লাগে মই মাটি চাৰি নাই কাৰণ মই এটা বনাব বহুত মানিছোঁ এনেকৈ ৰেচিপি বনাওঁ কিন্তু ভিডিঅ' বনাব মন নাযায় কাৰণ ভিডিঅ' বনালে এডিট কৰোঁ 2 দিন 3 দিন নালাগে এদিনতে হয় তাতে মানে বহুতখিনি টাইম গুচি যায় গাখীৰ দেখাম মই এতিয়া গাখীৰ দেখাম দিয়া এইখিনি গাখীৰ এতিয়া লৈ যাম এতিয়া নিদিওঁ বাৰু অলপমান ভাতকেইটা হৈ যাওক ভালভাৱে গাখীৰ দিওঁ পুৰা হৈ যাওক মানে পুৰা লাগিলে আকৌ হ'ব বেয়া এনেকৈ বনাওঁ কেতিয়াবা খাওঁ আৰু ভাল লাগে ভাঙি গ'লে বেছি ভাল ভাতকেইটা গাখীৰ দিম ন গাখীৰ দিলে ভাঙি যাব আৰু মই এটা বস্তু দেখাই নাই আপোনালোকক ইয়াতে আৰু এটা বস্তু আছে সেইটো এনেকৈ সৰু বস্তু দেই এইখিনি আছে এইখিনি যদি পায়স বনালে মই বনালে কিছুমানে বনাই যে পায়সত নাৰিকল নিদিয়ে নাৰিকলখিনি মিক্সিত পিচি লৈছোঁ ব্লেণ্ডাৰত তাৰপিছতে এতিয়া চেনি লাগিব চেনিটো বেছিকৈ হ'লে ভাল মানে চেনি কম হ'লে ভাল নালাগে এইখিনি মই দিওঁ আৰু বেলেগ নিদিওঁ আৰু এইখিনি গাখীৰ কাজু বাদাম খিচমিচ নাৰিকলৰ ৰোকা বুলি কওঁ আমি নাৰিকল ৰুকি তাৰপিছতে এইখিনি চেনি এতিয়া বনাইছোঁ এইখিনি আছে এতিয়া গাখীৰখিনি মই ইয়াতে দি দিম এনেকৈ অলপমান মানে হেৰি হৈ থকাতে এই গাখীৰখিনি দি দিব লাগে এনেকৈ গাখীৰখিনি মই ইয়াতে ঢালি দিম এইখিনি গাখীৰ ইয়াতে 1.5 লিটাৰ গাখীৰ আছে 1.5 লিটাৰ গাখীৰ মই ইয়াতে এনেকৈ ঢালি দিলোঁ গোটেইখিনি অকণমান পানী দি দিওঁ নেকি মানে নহ'লে এইখিনি হওঁতে মানে হেৰি হৈ যাব গাখীৰখিনি এনেকৈ দিলে মানে চাউলকেইটা আৰু অলপ সিজিব লাগিব ন নায়েই গাখীৰে চব এনেকৈ বনালে ভাল হয় মানে যদি বেছি মানুহৰ কাৰণে বনায় যদি কম মানুহৰ কাৰণে বনায় 1 লিটাৰ গাখীৰত 250 গ্ৰামৰ কম চাউল দি কিনে বনাব লাগে তেনেকৈ আপোনালোকক দেখাই যাম মই খিচমিচখিনি এতিয়া নিদিওঁ গোটেইখিনি গলি যাব খিচমিচখিনি হোৱাৰ আগে অলপ দি দিম নাৰিকলখিনি এতিয়া নিদিওঁ নাৰিকলখিনি হোৱাৰ আগে দি দিম বনাই থাকিম পিছে হ'ব মই এইটো লৈ ল'ম এতিয়া খাই বনালে কিন্তু লাগি থাকিব লাগে চাউলখিনি কিমান সিজি গৈছিলে কিন্তু এতিয়া চাউলখিনি এটা হৈ আছে এনেকৈ দিলে এটা হৈ থাকে চাউলখিনি মানে বেলেগ জানো নাজানো কিন্তু পায়সটো বনাবলৈ মই জানো মই জানো আৰু দেখাই যাম আপোনালোকে চাই যাব ভিডিঅ'টো তেতিয়া কেতিয়াবা মানে পায়স বনালে কিছুমানে অলপমান গাখীৰ দিব এইখিনি মই ভাল পাওঁ দৌল গোবিন্দ মন্দিৰৰ পায়স খাই এদিনে খাইছিলোঁ বাৰু বহুত ভাল লাগিছিলে এতিয়া গাখীৰতে বনাই নেকি গাখীৰ দি কিনে পনীয়াকৈ বনাব লাগে ধুনীয়া লাগে খাই এতিয়া এইখিনি মই বনাই যাম বাৰু এতিয়া বাহিৰলৈ যাওঁ এবাৰ বাহিৰত কি হৈছে চাওঁ কিমান আগবাঢ়িছে বাহিৰতে
তেল মাৰিবি নেকি বা হা অঁ ল'ম ৰ দিছোঁ মুগা দিছোঁ ইয়াতে হৈ আছে আমাৰ খাদ্য ভাত দালি হ'ল হ'ব আৰু মানে তেল মাৰিব এইবাৰ দালি তাৰপিছত এই ভাজিৰ কাৰণে এইবিলাক এতিয়া মন্দিৰত যাম আকৌ অলপ পিছত আলু ভাজিত এই দিব বেঙেনা ভাজি এই চব্জি এই মাংস মানে আলু এইখিনি মাংস লাগিব এইটো ককা বহি আছে এইটো মই ভিতৰত যাওঁ মোক একবাৰ দেখাই দিওঁ এইটো মই এবাৰ চাই লওক ইমান কষ্ট কৰিছোঁ মোৰ ধুই কিনে মই চুলি মানে এটা গা ধুই আছে তাইৰ কথা বোলে ক'ব লাগে তাই গা ধুই আছে তাক মই দেখাম অলপ পিছত দেখাম বগা হৈ আহিছে বোলে এতিয়া আকৌ ভিতৰলৈ যাওঁ বাৰু কেমেৰাটো কিবা ধোৱা হৈ আছে বেছিকৈ ভলিউমত থৈ দিলে মানে এইখিনি ফেন উঠি যাব গাখীৰৰ চেনিখিনি এতিয়া দি দিলে গোট লাগি যাব চেনিখিনি হোৱাৰ আগে অলপমান আমি দি দিব লাগে এতিয়াই নহয় মোৰতো কথা পাতি গমেই পাইছে বা লিখিত বা কথিত মানে ইমান আমি লিখিত মানে ক'ব নোৱাৰোঁ এতিয়া ইয়াতে অলপ ৰিলেক্স হৈ লওঁ ৰাতিপুৱা দৌৰিব যাই আহিলোঁ আকৌ ইয়াতে এনেকৈ মানে বিয়াৰ কাৰণে উঠি চাবচোন তেনেকৈ পৰিমাণে লাৰি দিব লাগে এই মানে বনালে মানে এনেকৈ দি মানে লাৰি দিব লাগে মোৰ হাত বিষাই যায় এনেকৈ কুটি দিব লাগে তেতিয়া মানে হেৰি লাগে লাৰি দিব লাগিয়ে দিব লাগে সেইকাৰণে বনাই বেয়া পাওঁ হাতখনে এনেকৈ জুইটো বেছি দিব নালাগে বেছি এনেকৈ টোপনি হৈছে এনেকুৱা পাই খাব মানে টোপনি আহিছে অলপ গোটাব লাগে কাৰণ চাউলকেইটা সিজুৱাইছোঁ যদিও ভালকৈ সিজাই নাই এতিয়ালৈকে মই এতিয়া ইয়াত দি দিওঁ অলপমান মিচ এইখিনি দি দিওঁ ইয়াতে দি দিওঁ দেই এইখিনি দিয়া বেছি সময় নক'ব হৈ যাব ইমান পানী লাগে হাতখনেৰে এখন মোবাইলটো ধৰিছোঁ সেইকাৰণে এনেকৈ দিব পৰা নাই উলটি যাইছোঁ বুলি ভয় লাগে দেই দি এতিয়া মই নাৰিকলখিনি দি দিওঁ এয়া নাৰিকল অলপ মানে ঠিক হৈ যাব মানে গোটা হৈ যাব গাখীৰ দিয়াই নাই মানে এইটো বনাই কিনে গাখীৰ দিয়া নাই মানে চেনি দিয়া নাই এইখিনি মানে বনাই কিনে অকণ পেহী কাৰণে থৈ দিব লাগিব অকণ পেহী নাখায় আমাৰ চেনি আগবাচি হ'ব আৰু লাষ্ট পৰ যায় মোবাইল ধৰা মানে নাই বনাইছোঁ এক লাখ নাই আছে ইহঁতৰ বনাব আছে দিয়া নাই আছে আৰু লাহে মোকো মানে এই যিখিনি আছে চাউলখিনি আছে মোৰ চাউলখিনি গোটাই ভাল পাই খাই অলপ দি দিব লাগে মোৰ কাৰণে খুব টোপনি নবনায় দিলে বনাওঁ না খাই বনাই মই বনাওঁ তাই এই বনাওঁ ইমান নহয় মানে কি হ'ল দি ঠাণ্ডা উঠাৰ পিছত লাগে থৈ দিব ঠাণ্ডা দিছোঁ লাগে জানাই বাহিৰে ভাল লাগে খালি আছে আয় বাহিৰে দিছোঁ নহয় চিনি দিয়ে নাপাবি হাঁহ মাংস বুলি নহয় হাঁহ মাংসটো এনেকৈ খাই নালাগে অলপ চিনি দিম ৰবি থৈ দিওঁ নেকি ন মানে কি হেৰি নাই চাউল নিচিনা হৈ আছে ন চাউল হেৰি দিয়া বুলি যাব অলপমান বেছি চিনি লাগিব এইখিনি আধা কেজিমানৰ বেছি চিনি লাগিব এইখিনি এইটো হেৰি কৰিছে চিনি চিনিখিনি দিয়াৰ লগে লগে এনেকুৱা গোট খাই যায় অলপখিনি অলপ লাগব চাগে দেই চিনি খাই চাম ৰ'ব অলপমান এইটোতে ল'ম লৈ কিনে অলপ খাই চাম থৈ লওঁ এনেকৈ আছে অলপ খাব লাগে ন চেনিটো হ'ব যেন আছে বেছি চেনি খাই বেছি সোৱাদ লাগে মই আকৌ চেনি বেছি খাওঁ পনীয়া কেনেকৈ লৈ নালাগে আৰু পনীয়াকৈ থৈ দিব এনেকৈ চেনিখিনি গলি যাওক চেনিখিনি গলি যাওক চেনি হৈছে নাই অলপমান খাই চাব অলপমান খাব বেছি নহয় মানে পায়সটো কেনেকুৱা বস্তু নহয় পায়সটো ঠাণ্ডা হৈ গ'লে মানে খাই যায় খাই দিম মজা আছে দিছে নালাগে পায়স হৈ গ'ল চাই লওক এনেকৈ ধৰিম মানে অলপ পনীয়া হ'ব পায়সখিনি পনীয়া হ'লে বেছি সোৱাদ লাগে খাই দিব পনীয়া আছে মজা আছে দেই মজা আছে বেয়া চেনি নেদাব বহুতখিনি চেনি আছে পানী ৰাখি দিওঁ মানে ঠাণ্ডা হ'লে ভোক লাগি যাব ন মানে পানী ৰাখি দিওঁ নিশ্চয় আজি মই বনাওঁতে হেৰি থকা আছিল নেকি চাবিচোন তই মই যদি ঠাণ্ডা উঠোঁ ন এইখিনি খুই যাব নাথাই যাব পানী ভাল পাওঁ পানী ভাল পাওঁ হা মজা আছে আৰু তো লাগে নাগে হ'ব দি না হ'ব লাগবে নাগে মই যেনেকৈ বনাম ক'ব লাগে অলপ চেনি ইয়াতে লাগিছে মানে তোমাক চাবা আছোঁ তোক মই ক'ব নাপা নাই থৈ দিওঁ
পায়স ৰেডি এতিয়া মোৰ পায়সখিনি হৈ গ'ল বাও কি ধুনীয়াকৈ গোটেইখিনি ৰেডি হৈ গৈছে এয়া মই পায়স বনাই দিলোঁ কি ধুনীয়া অঁ ভাল ধুনীয়া হ'ল মই খাইছোঁ অলপমান এটা বাতি আনচোন খাব পাৰিলে নাই ই ধুনীয়া তো খাই দিবি মই আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা ঘণ্টি বাটনটি টিপিবলৈ নাপাহৰিব লগতে আগলৈ ভিডিঅ'বিলাক পাই থাকিব মই আচলতে টাইম নাপাওঁ কাৰণে ভিডিঅ'বিলাক নবনাওঁ এডিটিং কৰিবলৈ বহুত টাইম লাগে তাৰ বাবে মই ভিডিঅ' নবনাওঁ আৰু আপোনালোকে ৰেচিপিটো চাই ভাল পাইছে নিশ্চয় তেতিয়াহ'লে আপোনালোকে তেনেকৈয়ে বনাব দেই চ' আগলৈ মৰম দি থাকিব এতিয়ালৈ বাই বাই